Hey guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ খবৰ সদায় ভাল। সো মই ইমান দিন বিজি আছিলো, সো তাৰ কাৰণে ভিডিও দিব পৰা নাই। সো তাৰ কাৰণে আপোনালোকৰ মাজত ক্ষমা খুজিলো। আৰু আজি এটা নতুন ভিডিও লৈ আহিছো। সো আজি হল 26 জানুৱাৰী। সো হ্যাপি ৰিপাব্লিক ডে। সো আজি আমি এটা জায়গাত যাম। জায়গাটো নকও, ভিডিওত গম পাব। সো ক'ত যাও? সো ভিডিওটো স্কিপ নকৰিব, চাই থাকিব আৰু মোক সকলোৱে মৰম দি যাব। সো আকৌ এবাৰ কৈছো, স্কিপ নকৰিব, আহি থাকক মোৰ লগত। রাইট সাইডে গ'লে আপুনি পাব ভূটান আৰু আপুনি সিধা গ'লে পাব কোকৰাঝাৰ আৰু শ্ৰীৰামপুৰ আৰু লেফট সাইডে গ'লে পাব ডাংতল। ফাইনালি আমি আহি গলো মwnabili। সো ইয়াতে আহি বহুত ভাল লাগিল আৰু ইয়াতে কি আছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। সো ভিডিওটো স্কিপ নকৰিব, লাহে লাহে চাই থাকিব।
গাইজ চাব পাৰে আপোনালোকে চাৰিওফালে পিকনিক খাই আছে চ' আপুনি আহিলেও পিকনিক খাব পাৰে Hey guys, মোৰ পাছত চাব পাৰে মাইনাটো চলি আছে আৰু ইয়াতে আহি বহুত ভালে লাগিল সো ইয়াতে আহি দেখা পালো জুলনি আছে আৰু বহুত মানুহ আছে সো নদী আছে আৰু ইপিনে আছে চাংঘৰ আছে এইটো চাব পাৰে চাংঘৰ আৰু ইপিনে সৰু সৰু দোকান আছে আৰু ইয়াতে ভাল লাগিল এটা যে মানুহ আছে বহুত মানুহ দেখা পালো পিকনিক খাই আছে আৰু লেতেৰাবিলাক ভালকে ৰাখিছে সো লেতেৰাবিলাক ভালকৈ ৰাখিব লাগে সো যতে বতে ফেলাব নালাগে সো ৰিকুৱেষ্ট যোনে আহে আৰু যেন লেতেৰাবোৰ ঘৰত লৈ যায় ইয়াতে নেপেলাই যেন পৰিষ্কাৰ কৰি ৰাখি ইয়াতে সো পৰিষ্কাৰ ৰাখিলে আমাৰে ভাল জয় অসম Hey guys, so কালি আহতে আমাৰ ৰাতি হৈ গ'ল সো তাৰ কাৰণে ভিডিও বনাব নোৱাৰিলো সো যদি ভিডিওটো ভাল লাগিছে লাইক সাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব যেন মোৰ ভিডিওবোৰ আপোনালোকে আগতে নটিফিকেশন পাই থাকে সো আৰু মোক এনেকৈ মৰম দি যাবা সো আপোনালোকক ভাল ভাল ভিডিও আনি থাকিম সো আকৌ এবাৰ কৈছো যোনে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো জয় অসম বাই বাই